Hey guys, নমস্কাৰ and welcome back to my channel. পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে মই মালে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আমি জাষ্ট ঘৰৰ পৰা ওলাই আহিছোঁ আৰু আমি গৈ আছোঁ এতিয়া অৰুণাচল প্ৰদেশ। মই যেহেতু অৰুণাচল ইউনিভাৰ্চিটিত এডমিশ্যন ল'লোঁ, তো ক্লাছবোৰ ষ্টাৰ্ট হৈছে লাহেকৈ, গতিকে মায়ে মোক থৈ আহেগৈ। তেন্তে আমি গৈ থাকোঁ আৰু আপোনালোকক মাজে মাজে দেখুৱাই থাকিম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। তো আমি আহি এতিয়া দিৰাক গেট পালোহি আৰু এতিয়া পাৰ্মিট উলিয়াই লওঁ। তো গাইজ আমাৰ পাৰ্মিট ওলোৱা হৈ গ'ল। দিৰাক গেট পাৰ হৈ আহিলোঁ আৰু এতিয়া ডাইৰেক্ট PG যাম। ভাবিছিলোঁ ৰাতিপুৱা আহি বস্তু থৈ PGত ডাইৰেক্ট ক্লাছ যাম বুলি, কিন্তু এতিয়া ভাগৰ লাগিবগৈ, নহ'বগৈ আৰু ক্লাছ যোৱা। তো ফাইনেলি PG পালোহি। তো গাইজ মই পাই গ'লোহি অৰুণাচল। মই ৰুম চুম ঠিক কৰিলোঁ, এতিয়া মাহঁতো গ'লগৈ আৰু এতিয়া অকণমান সৰু সুৰা বজাৰ কৰিব আছে, তো মই বজাৰ গৈ আহোঁ, দেখুৱাই থাকিম আপোনালোকক, চাই থাকিব। হাই গাইজ, অথনি মানে ৰুমমেটো আহি গ'ল, তো তাইৰ লগতো অলপ চিনাকি হ'লোঁ আৰু কথা পাতি থাকোঁতে আৰু দেৰি হৈ গ'ল। তাৰপিছতে খানা খালোঁ, তাৰপিছত শুলোঁ অলপ। এতিয়া যাওঁ বজাৰ, মানে অথনি বজাৰ নগ'লোঁ, এতিয়া বজাৰ যাওঁ। খালি দেখুৱাব নোৱাৰিম কেলৈকি, আন্ধাৰ হৈ গ'ল বাহিৰত, চব বহুত আন্ধাৰ, তো দেখুৱাবলৈ অলপ দিগদাৰ হ'ব। গতিকে মই গৈ আহোঁ, মোৰ ৰুমমেট যাব লগত আৰু ৰুমমেটৰ এজনী ফ্ৰেণ্ড যাব, তো আমি গৈ আহোঁ, তাৰপিছত লগ পাই আছোঁ। বস্তু থ'বলৈ এই ষ্টেণ্ডডাল ল'লোঁ, তাৰপিছতে চিপছ ল'লোঁ, চিত্ৰনলা এটা ল'লোঁ ৰুমটো মুচিবলৈ। মই চিত্ৰনলা গোন্ধটো বহুত ভাল পাওঁ। তো এইফালে মিমি ল'লোঁ আৰু এইফালে পিঁয়াজ আৰু সেয়াই আৰু সৰু সুৰা বজাৰ। ফ্ৰেছ হৈ গ'লোঁ আৰু মই যে আনিছিলোঁ ষ্টেণ্ডটো, সেইটো চব ঠিক ঠাক কৰি দিলোঁ, আপোনালোকক দেখাম। কিন্তু এতিয়া বস্তু ভালকৈ থোৱা নাই, যিকেইটা আছে সেইকেইটা উলিয়াই থৈছোঁ, মানে যিকেইটা উলিয়াই থোৱা আছে সেইকেইটাই উলিয়াই থৈছোঁ, আৰু ভিতৰত সোমোৱাকেইটা ওলোৱা নাই আৰু এতিয়া মানে জোচ নাই আৰু মোৰ এনাৰ্জি খতম হৈ গৈছে। আৰু ইয়াত বহুত জল্দি ভাত খায়। এতিয়া আপোনাৰ বাজিছে 8:57, আজি 8:57, 7:30 মানতে দিলে, কিন্তু আমি অলপ বজাৰ চজাৰ কৰি আহিলোঁ, দেৰি হ'ল যে, সেইকাৰণে এতিয়া মোৰ ৰুমমেটে আনিব গৈছে ভাত। তো ভাত খাম এতিয়া আৰু তাৰপিছত শুই যাম আৰু কাইলৈ ৰাতিপুৱা লগ পাম। গুড মৰ্ণিং এভৰিৱান। আৰু আজি মোৰ 8:30 পৰা ক্লাছ আছে, সেইকাৰণে সোনকালে উঠি গা চা ধুই ৰেডি হৈ গ'লোঁ। 8:30 পৰা ক্লাছ আছে আৰু 8টা বজাত ইয়াত বাছ আহিব, গতিকে মই জল্দি ব্ৰেকফাষ্ট দিলে ব্ৰেকফাষ্টটো তলতে খাই একেবাৰে ওলাই যাম আৰু আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। তো এইফালে আছে আমাৰ ডাইনিং হলটো, আৰু তাতে টেবুল এখনৰ ওপৰত থৈ দিয়ে হটকেছৰ ভিতৰত খানাটো। তো চাই লওঁ কি দিছে আজি দিছে ফ্ৰাইড ৰাইচ। তো জল্দি খাই লওঁ কাৰণ বাছ আহিবই হ'ল। খাই মেলি ওলাই আহিলোঁ, এতিয়া বাছৰ কাৰণে ৰৈ আছোঁ, আহিব আৰু বাছ অলপ পাছতে। চব ছোৱালী বাছৰ কাৰণে ৰখি আছে ইয়াতে, আৰু এইফালে বাছ আহিলে, তো বাছত উঠোঁ আৰু। তো ইউনিভাৰ্চিটি আহি পাই গ'লোহি, আৰু এইখনে হৈছে অৰুণাচল ইউনিভাৰ্চিটি। এইখন হৈছে ইউনিভাৰ্চিটিৰ মেইন গেট, আৰু ইয়াতে দুজন ছিকিউৰিটি গাৰ্ড থাকে, আৰু টিচাৰ্ছ আৰু ষ্টুডেণ্টছৰ বাহিৰে যদি কোনোবা যায় তেতিয়াহ'লে তাত নাম এণ্ট্ৰি কৰিব লাগে, কাক লগ কৰিব, ক'ত যাব, সেইখিনি গোটেইখিনি ডিটেইলছ দিব লাগে। আৰু এইটো হৈছে আমাৰ ইউনিভাৰ্চিটি কেম্পাছ। ইউনিভাৰ্চিটিৰ প্ৰায়খিনি অফিচিয়েল যিখিনি কাম থাকে সেইখিনি প্ৰায় এইটো ছাইডৰ বিল্ডিংটোত হয়, এই বিল্ডিংটোত। আৰু এইফালে আছে মোৰ ক্লাছৰুমটো, তো মই সোমাই যাওঁ।
আপোনালোকক দেখুৱাই থাকিম ইউনিভাৰ্চিটিৰ কেম্পাছ। ইউনিভাৰ্চিটিখনৰ পৰিৱেশতকৈও আপোনাৰ কি ভাল লাগিব জানেনে? ইউনিভাৰ্চিটিত সোমাই আহি ইয়াৰ চাৰিওফালে সৰু সৰু কিছুমান ভগৱানৰ মূৰ্তি আছে, যিবোৰ সদায় ফুল আৰু ধূপেৰে সজাই থয়। ইয়াতো এজন কৃষ্ণ মূৰ্তি আছে, চাবচোন। এয়া সোমাই আহি এটা পজিটিভ ভাইব আহে। আৰু ৱালবোৰ মন কৰিছেনে? তাত ষ্টুডেণ্টক মটিভেট কৰিবলৈ কিছুমান সংস্কৃতৰ শ্লোক লিখি থোৱা আছে। এতিয়া ব'লক আমাৰ ক্লাছৰুমলৈ। আৰু এইটো হ'ল আমাৰ ক্লাছৰুম। ষ্টুডেণ্টবিলাক অহাই নাই। ইউনিভাৰ্চিটিত আজি কিবা ছেমিনাৰ আছে, গতিকে আমাৰ 12:30লৈকে যদিও ক্লাছ আছিল, মাত্ৰ 2টাহে ক্লাছ হ'ল। আৰু সেইকাৰণে আমি চবেই ভাবিছোঁ আজি কেম্পাছটো ভালকৈ ঘূৰিম ইউনিভাৰ্চিটিৰ, আৰু আপোনালোককো দেখাই থাকিম। খালি প্ৰথমতে আমি কৰ্চৰ ৰিলেটেড কিছুমান কিতাপ বিচাৰিব লাগিব, সেইকাৰণে লাইব্ৰেৰী যাব লাগিব। আৰু যিহেতু আমাৰ লাইব্ৰেৰী কাৰ্ড নাই, গতিকে লাইব্ৰেৰী কাৰ্ডো এপ্লাই কৰি আহোঁ। ব'লক তেন্তে। লাইব্ৰেৰী কামখিনি প্ৰায় হৈ গ'ল আমাৰ, আৰু এতিয়া আমি যাওঁ লেবৰেটৰী, আৰু আপোনালোককো দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো। আৰু এইফালে আছে আমাৰ লেবৰেটৰীটো, তেন্তে ব'লক। এইটোৱে হ'ল ইউনিভাৰ্চিটিৰ লেব, আৰু চাওকচোন পৰিৱেশটো ইমান ধুনীয়া। পৰিৱেশটো যিমান ধুনীয়া, তাতকৈও বেছি ধুনীয়া লাগিব যেতিয়া আমি ভিতৰলৈ সোমাই যাম। কিয় জানেনে? এই বুদ্ধ মূৰ্তিজনৰ কাৰণে। ঠাইডোখৰ গাম্ভীৰ্যতা বহোৱাৰ লগতে ঠাইডোখৰ যেন শান্ত কৰি ৰাখিছে মূৰ্তিটোৱে। তলত এগ্ৰিকালচাৰ আৰু বটানী ডিপাৰ্টমেণ্টৰ পোনে এই দুটা লেব। এইটো হৈছে ৰিচেপশ্যন, আৰু ইয়াতো দেখিছেনে 3জনা মূৰ্তি কেনেকৈ ধুনীয়াকৈ সজাই থৈছে। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱালোঁ আমাৰ AUSৰ কেম্পাছ। সৰুকৈ হ'লে দেখুৱাবলৈ যত্ন কৰিলোঁ, আৰু কেনেকুৱা লাগিলে কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু যদি মোৰ ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।